গাইজ নমস্কাৰ, মই নয়ন। 2022 চন বাদ দিলোঁ, নৱবৰ্ষক আদৰি জনাব লাগিব। মাত্ৰ এটা দিন আছে, অহাকালি আমি 31 ডিচেম্বৰ। সকলোৱে আনন্দত ধুনীয়াকৈ কোনো সংযুতি নোহোৱাকৈ আমি আমাৰ নৱবৰ্ষটো বিদায় দিব লাগিব। আজি মইতো নতুন বছৰৰ শুভেচ্ছা সকলোকে দিলোঁৱে। তাৰ মাজত আজি মই এটা জীৱনত মোৰ নিজৰ ব্লগ এটা বনাব চেষ্টা কৰিছোঁ। এটা ভিডিঅ' এটা সৰু টপিক এটা, সৰু নহয় ডাঙৰ টপিক, কিন্তু মই তাৰে কাৰণে মই আহিলোঁ। টপিকটো হ'ল আচলতে কি জানে, জীৱনত মই খেতি কৰি পাইছোঁ। মোৰ মামাহঁতৰ বহুত খেতি আছিলে। মোৰ মানে আমাৰ দেউতাৰ হাতত খেতি নাছিলে, চাহ দোকান আছিল মাত্ৰ। কিন্তু মই আজি খেতি কৰিছোঁ, মোৰ নিজৰ খেতি। মই এতিয়া আপোনালোকক মই দেখাব চেষ্টা কৰিম। মই এয়া দেখিছেনে, এয়া বেহাৰৰ খেতি। ইমান ধুনীয়া মানে হৈছে যে আচলতে আমি কিয় খেতি কৰিব লাগে। আমি খেতি কৰাৰ উদ্দেশ্যকে যে খেতিয়ক মানুহ যেন সৰু হয়, কেতিয়াও সৰু নহয়। কাৰণ কিয়, এজন খেতিয়কে আমাৰ মানুহৰ সৰু ডাঙৰ নাই, কেতিয়াও নাই। আপুনি যিটো কামত যি কৰি আছে সেইটোৱে ডাঙৰ হয়। মই যিটো কাম কৰি আছোঁ সেইটো মোৰ ডাঙৰ হয়, গম পাইছে। গতিকে মই এই ব্লগটোৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ যে মই কৰ্মত ব্যস্ত থকাৰ মাজত অকণমান সময় উলিয়াই মই ইহঁতৰ লগত মোৰ লগৰ 4জন, হিমাংশু, তাৰপিছত মোৰ ভাইটি এটা আৰু দাদা এজন, আমি এনেকৈ অলপ বেহাৰৰ খেতি কৰিছোঁ। এই দেখিছেনে, মই এবাৰ দেখাম। ইমান ধুনীয়া লাগিছে। মই পথাৰত অহা নাছিলোঁ, সিহঁতে গোটেইখিনি কৰিছে। তাৰ মাজত মই যিখিনি পাৰোঁ, যিমান পাৰোঁ সিমানখিনি সিহঁতক সময় দিছোঁ। তাৰ মাজত মই এই ব্লগটোৰ জৰিয়তে মই দুটামান কথা মই ৰাজ্যক জনাব বিচাৰোঁ যে আচলতে মানে কি, আমি কি কৰি আছোঁ, আমি কৰ্ম কৰিব লাগিব, তেতিয়াহে। আজিকালি চৰকাৰৰ পৰা ইমান সুবিধা পায়, মাটি পৰি থাকিব দিব নালাগে। আমি কষ্ট কৰিব লাগিব। আজি যেনেকৈ মই লগৰ কেইজনৰ লগত এনেকৈ এইখিনি কৰিব পাৰিছোঁ, নেক্সট আৰু অলপ ল'ম। তেতিয়া আমাৰ হয়তো মোৰ নিচিনা আৰু মোৰ লগৰ কেইজনৰ নিচিনা 10জন বন্ধু ওলাই আহিব, নিশ্চয় ওলাই আহিব। মোৰ এই ভিডিঅ'টো চাব, তাৰপিছত কষ্ট কৰক অকণমান যে মই জীৱনত এই মনদীপ ভাইটি কয়, তুমি নন্দা এনেকুৱা কিছুমান ইউটিউব বনোৱা, কিবা বনোৱা। মোৰো হেঁপাহ এটা আছে যে ৰাইজৰ ওচৰত কিবা অকণমান মই মেছেজ দিব পাৰোঁ। কিন্তু আজি মনদীপক হঠাৎ লগ পাই গ'লোঁ, আৰু মনদীপে বোলে ব'লা নন্দা। তাৰপিছত আমি আহি আছোঁ এতিয়া আমাৰ হাতীকুছি গোবৰাডাল গাঁৱৰ। একচুৱেলি হাতীকুছিত হয়, হাতীকুছি আমি জৰহৰিপিতাৰ থান। আমাৰ মাঘ বিহুৰ, অৰ্থাৎ মাঘৰ 1 তাৰিখৰ দিনা বহুত ডাঙৰ ইয়াতে অনুষ্ঠান হয়, য'ত গৰখীয়াক সেৱা কৰা হয়। গতিকে আৰু বাকীখিনি মই আপোনাক দেৰিকৈ ক'ম বাৰু। ঠিক আছে, আপোনালোকে ভিডিঅ'টো পুৰা একদম চাই থাকক। আৰু আমি থান আহি পালোঁহে কৈ আমি আহি পালোঁ ফাইনেলি শ্ৰী জয়মিতাৰ থান। তো গাইছে চাওক, এইটো হৈছে মেইন মন্দিৰটো। বাকী এইফালেদি এতিয়া মানে আগতকৈ বহুত বেছি ডেভেলপ কৰিছে, চাই দেখি ভাল লাগিছে। এয়া চাওক, পূৰা একদম ইকা পাতি দিছে। সুন্দৰ হৈছে ন, আগতকৈ আমি যেতিয়া সৰু আছিলোঁ। মানে বহুত হৈছিল, কিন্তু এতিয়া গাইছ পপুলাৰো হৈছে থানখন, তো সেইকাৰণে। আৰু আমি প্ৰথমতে যাম, আমি য'ত এখেতে মেইন মানুহজন, আমাৰ জহৰীপিতা থানৰ হাতীকুছি নলবাৰী অসম। তাত আমাৰ শৰৎ নন্দ অধিকাৰী, শৰৎ বৰ্মৰ, তেখেতে এইখন মানে এই থানখন পৰিচালনা কৰিছিল। প্লাছ তেখেতক আমি ভগৱান তুল্য তেখেতক মানো। আৰু আজি আমি আগলৈকে যাওঁ। আৰু আগত আমাৰ কনষ্ট্ৰাকশ্যনো চলি আছে, নতুনকৈ বিল্ডিঙৰ কিছু কাম আধৰুৱা হৈ আছে। 1 তাৰিখলৈকে হৈ যাব চাগে, হৈ যাব। আৰু মনদীপ, আৰু বাকী এইফালে চাওক, পূৰা একদম মানে এইবিলাক কি বুলি কৈবা, এইকেইটা মূৰ্তিক ভালকৈ জানো না, 12 গোপাল, এইকেইটা 12 গোপাল গাইছে। এই আইতাই গম পাব, একচুৱেলি আইতাক আমি সুধিব পাৰিম। বাকী এইফালে দি চাওক,
এইটো মেইন মন্দিৰ প্ৰথম একদম মন্দিৰ প্ৰথমতে এই বস্তুটো আছিলে এই বস্তু আহতৰ দেখুৱা ইয়াতে এই আহতত আছিলে প্ৰথমতে এই আহতত আছিলে তাৰপিছত এতিয়াতো বহুত ডেভেলপ হৈ গ'ল প্লাছ আমাক বহুতে সহায় কৰিছে আমাৰ এই থানখনত যাতে আমাৰ গোটেই অঞ্চলবাসী ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত গতিকে আমি এই মেছেজটো এইকাৰণে দিব বিচাৰিছোঁ যে আমাৰ ইয়াতো যে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ হাতীকুছি গাঁৱত এনেকুৱা ইমান ডাঙৰ এখন থান আছে মানে ইয়াত আপুনি আহক 1 তাৰিখে আপুনি দেখিব আপুনি বিলিভ নকৰিব ইমান ধুনীয়া লাগে আৰু ইমান বেছি মানুহ হয় না আপোনাক কি ক'ম আৰু গাইজ ইয়াত মানে এই যিখিনি ঠাই আছে এই ঠাইখিনিত মানে 108জন ৰাইট 12 মানে এই গৰখীয়া সৰু ল'ৰা আমি সেৱা কৰা হয় আপোনালোকৰ যদি কেতিয়াবা ইয়াতে যদি মানে সৰু বেবী থাকে বাচ্চা থাকে তেতিয়াহে আপুনি আহক ইয়াতে গৰখীয়া লৈ আহিব পাৰে ইয়াতে আপুনি আগতে কমিটিৰ লগত ধুনীয়াকৈ সংযোগ কৰিব লাগে কেনেকুৱা কি কৰিব লাগে আইতা সুধি দিয়া আইতা আপুনি কিমান বছৰ আগৰ পৰা গম পায় মানে আমাৰ যে ইয়াতে ইমান ডাঙৰ এখন থান আছে আপোনাৰ এতিয়া বয়স কিমান আইতা আপোনাৰ বয়স 80 মান মানে আগৰ দিনত কথা এইটো কিমান কৰি হ'ব 1 কৰি 2 কৰি 4 কৰি বয়সত আপুনি এতিয়া কওকচোন এইটো কেনেকুৱা কি আৰম্ভ হৈছিল কেনেকৈ অলপ ডাঙৰকৈ কৈ দিব জানাখিনি যিখিনি জানে সৰুৰ পৰা হয় এখানি এতিয়া দেখাতে এনেকুৱা বন হৈ আছিল বাবা এটা শিল আছে এটা শিল আছে এই মন্দিৰটো শিল আছে তাতে ৰাইজৰ মানুহকেইটা গুচালাক এই জাগাটো জংঘল আছিল এই ৰাইজৰ মানুহ গুচালাক গুচাই মানুহ সাজ পোছা কৰলাক নাম ধৰা কৰলাক কীৰ্তন কৰলাক গুৰ্খা সেৱা পাতছি এনেকে গোটেইখিনি কৈছি আৰু বাবা ৰাইজে আপোনাৰ ককাও আছিল ইয়াতে জড়িত ন আমাৰ দোকান দি আছিল হয় নেকি দোকান দি আছিল বাইদেউ এইবাৰ মানে কেনেকুৱা হ'ব আপোনাৰ মতে এলাক বেছি ভাল হ'ব বহুত বেছি ভাল হ'ব এই বাপৰে বাপ বঢ়িয়া ভাল লাগে কৰি বহুত ভাল হ'ব হয় নেকি বঢ়িয়া 3 তাৰিখত আহিম আমি ওচৰৰে ল'ৰা আমি যাতে আমাৰ থানখন আমাৰ এই ঠাইখিনিতো ইমান ডাঙৰ এটা মন্দিৰ অনুষ্ঠান এটা আছে জানাই নাই মানে আমি জানো আহোঁ কিন্তু মানে আজি প্ৰথমবাৰ মানে আমি দেখুৱা বিচাৰিছোঁ আমাৰ ৰাইজক অসমবাসী ৰাইজক ঠিক আছে আইতা লগ পাই ভাল লাগিল ঠিক আছে গাঁথনি আমাৰ 1 তাৰিখক লাগি ধুনীয়া সাহায্য কৰিব না একদম বঢ়িয়া হ'ব এই যি মূৰ্তিকেইটা আছে 12 গোপাল হৰিতে কৃষ্ণ 12 গোপালৰ লগত শ্ৰীকৃষ্ণ আছে ন শ্ৰীকৃষ্ণ 1 তাৰিখে আমাৰ গোটেইখিনি আৰু মইতো আছোৱে মই সৰুৰ পৰা দেখিছোঁ তথাপিও এই বস্তুখিনি আমাৰ জানিব লাগে যে আমাৰ অসমৰ বাহিৰতো জানিব লাগে যে এনেকুৱা এটা কিবা আমাৰ অনুষ্ঠান আছে সেইকাৰণে আজি আহিলোঁ দাদা ভাল লগ পাই ভাল লাগিল একদম দিয়ক আপুনি কাম কৰক আমিও অলপ আগবাঢ়ো কৃষ্ণ সৈতে 12 গোপাল 113জন আৰু 108জন গৰখীয়াৰ কৃষ্ণৰ আসন ইয়াত আসন অলপ এন্ধাৰ হৈছে তথাপিতো আমি ফ্ৰেছ আৰু এইখন হৈছে ষ্টেজ মানে ইয়াত কিছুমান প্ৰগ্ৰেমো হয় তাৰোপৰি গায়ক চায়কো আহি আমাৰ বাহিৰৰ পৰা যিখিনি মানুহ আহিব সেই মানুহখিনিক আমি যেতিয়া আমি ভোগ বিতৰণ কৰিম আমি এই পথাৰখনত বিশাল পথাৰ এখনত আমি মন্দিৰ এইটো দেখুৱাই দিয়া এই বিশাল পথাৰখন ট্ৰেক্টৰ মাৰি দিছোঁ ইয়াতে আমাৰ মানে হেৰি হ'ব আৰু যিবিলাক বাহিৰৰ পৰা মানুহ আহিব সিহঁতে মানে ভোগ হেৰি কৰিব পাৰিব ভোগ অলপ ল'ব পাৰিব গতিকে এইখিনিত আৰু আপোনালোকে যদি আহে ইয়াৰ ভোগটো আপোনালোকে টেষ্ট কৰি চাব ইমান সোৱাদ হয় মানে ক'ব ভাষা নাই এইটো মানে শ্ৰীকৃষ্ণ আৰু গৰখীয়াকেইটাৰ আচলতে আশীৰ্বাদ হয় যে আমিও গৰ্ব অনুভৱ কৰোঁ আমি দুইটা সেইকাৰণে ভাবিছোঁ যে ইয়াৰ থ্ৰুদি আমি এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে মানে বহুত ধুনীয়া হওক মাঘৰ 1 তাৰিখ প্ৰথম দিয়ক ধন্যবাদ এতিয়া বলক আৰু এই বিল্ডিংটোত একবাৰ চাই গাইজ এইটো হৈছে বিল্ডিং মানে কাৰ্যালয় আৰু ইয়াত লেখা আছে শৰৎচন্দ্ৰ দেৱৰ উপস্থিতিত কামৰূপ জিলাত দামোদৰ সংঘৰ উপদেষ্টা শ্ৰী মহৎ সদানন্দ ব্ৰহ্মচাৰী আচাৰ্যদেৱে চণ্ডীৰাম তালুকদাৰ গ্ৰন্থকাৰ আৰু থান অধিবক্তা শৰৎ বৰ্মৰ আধ্যাত্মিক চৰ্চা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে তেখেতসকলৰ কাৰণে আজি ইমান ডাঙৰ এটা অনুষ্ঠান আছে
আৰু আমি মেইনলি এটা বস্তু দেখুৱাব চেষ্টা কৰিম যে আমাৰ এই ওপৰৰ পৰা এটা ভিউ মন্দিৰ ওপৰৰ পৰা এটা দেখুৱাই দিয়া ওপৰৰ পৰা তো গাইজ এয়া চাওক ভিউটো ধুনীয়াকৈ দেখুৱাই দিয়ক চাওক মাঘৰ 1 তাৰিখে মিছ নকৰিব কিন্তু কোনো আৰু গাইজ এয়া মই কৈ আছোঁ গোটেই জয় হৰি পিতাৰ এইডাল আহঁতডাল দেখুৱাই দিয়া এই আহঁতডালত প্ৰথম ষ্টাৰ্টিং হৈছিল ইয়াতে তাৰপিছত এতিয়াতো এইটো একদম বেলেগ ধুনীয়া এটা কাৰবাৰ মানে ভগৱানৰ নামত আমি যিদিনা মাঘৰ 1 তাৰিখে এই অঞ্চল এই গোটেই ডিষ্ট্ৰিক্টৰ মানুহ সদায় আহি ইয়াতে মানে কিবা নিজকে মানে ভগৱানৰ ওচৰত আহি মানে নিজকে ইমানে ভাল লাগে আহিব সকলোৱে আহিব এয়া হৈছে ওপৰৰ পৰা ভিউটো আৰু এইজন পুৰোহিত আৰু ইয়াৰ আইতাই যেতিয়া আমাক ধুনীয়াকৈ কৈ দিলে আৰু এইজন হৈছে শৰৎ ককা হ'ব আমাৰ তো বাকী এয়া চাওক ভিউটো ওপৰৰ পৰা আৰু গাইজ সেইটো হৈছে কলীয়া দমন মানে মূৰ্তিটো ওচৰত যাই কিনে আপোনালোকক দেখুৱাই আছোঁ আৰু মই এই যিখন থানৰ আটাইতকৈ মানে বাকীটো চবেই ভাল কিন্তু বেলেগ কথা নাই এই দেখিছেনে পুখুৰীৰ মাজত ইমান ধুনীয়াকৈ বনাইছে কলীয়া দমন দেখিছেনে এই কলীয়া দমন নে কালীয়া দমন প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে দেই এই পুখুৰীটোৰ মাজত আৰু ইয়াতে কাছ আছে যিদিনা আহিব ইয়াতে যেতিয়া আপুনি কিবা কিবি খাদ্য দিব কাছবিলাক ওলাই আহিব মাছবিলাক ডাঙৰ মাছ আছে এই গোটেই থানখনৰ গোটেই আৰু মই লাষ্ট টাইমত মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই গোটেই সমাজখনৰ চব মানুহবিলাকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি এনেকুৱা এটা অনুষ্ঠান আমাৰ পাইছোঁ আপোনালোকৰ আশীৰ্বাদত বা আপোনালোকে যিখিনি কষ্ট কৰে আৰু সদায় কৰক আমি যাতে এনেকুৱা ধুনীয়া ভিডিঅ' দি থাকিব পাৰোঁ এই কিবা এটা মেছেজ দিব পাৰোঁ ধন্যবাদ এইখিনি কৈ মই আৰু মোৰ ভিডিঅ'টো আমি সমাপ্ত কৰিম চাগে চাই লওঁ আৰু যদি কিবা আছে দেখুৱাব চেষ্টা কৰিম